আমি দম থকা মানুহ, আমি ভয় কৰা মানুহ নহয় হিমন্ত বিশ্ব শৰ্মা। হ্যাঁ, দম আছে যদি এনকোয়ারি করক আর আপনার সম্পত্তির উপর এনকোয়ারি করক। दायो दङ जोंहा उकिल गगৈ बिएस आसामनि मुख्यमंत्री हिमंत बिश्व शर्मा स बिथांमोननि सानैनि गेजेराव जुद्ध जागासिनो आरो दावहा जागासिनो आरो बे दावहाया मानि सायाव स नोंथांमोना बे भिडिअनि गेजेरजों नुलांनो मोनगोन। फारसेथिं जोंहा दङ बिपिएफ बिएस इउपिपिएल बर'नि गेजेरावनो बर' दावहा दिनै मानो दावहा जागासिनो स नोंथांमोना बे भिडिअनि गेजेरजों गासैखौबो फुल आपडेट नुलांनो मोनगोन। स हाग्रामा महिलारी सार लोगोसे प्रमोद बर' सार ओरै फारसेथिं जोंहा उकिल गगৈ सार लोगोसे हिमंत बिश्व शर्मा सार बिसोर साब्रैनि गेजेराव दिनैनि गुबै टपिकआ अब्ला रायजो राजा आरो लोगो नोंथांमोन आंनि टपिकखौ आं गोलाव खालामा जासे जोंहा मानाव गेदेर आसामनि मुख्यमंत्री हिमंत बिश्व शर्मा सारजों लोगोसे उकिल गगैनि जे भिडिअ क्लिपखौ आङो स्क्रिनाव होग्रोगोन। स नोंथांमोना फारसेनिफ्राय स्टेप बाय स्टेप नायलांबानो जाबाय। दिनै आसामाव गोबां जुद्ध जालायगासिनो बर'जों बर' ओरै जुद्ध फारसेथिं आसामनि मुख्यमंत्री हिमंत बिश्व शर्मा सारा बांलादेशीफोरखौ मा बाथ्रा बुंखो बिनि बिसयबो नोंथांमोना बे भिडिअनि गेजेरजों गासैखौ नुलांनो मोनगोन। अब्ला रायजो राजा आरो लोगो नोंथांमोना फारसेनिफ्राय नायलांदो। আমি দম থকা মানুহ, আমি ভয় কৰা মানুহ নহয় হিমন্ত বিশ্ব শৰ্মা। হ্যাঁ, দম আছে যদি এনকোয়ারি করক আর আপনার সম্পত্তির উপর এনকোয়ারি করক। পাকিস্তানৰ লগতে আমাৰ দেশৰ ভিতৰতো যিবিলাক পাকিস্তানৰ দালাল আছে সেইবিলাকো যাতে মোদী ডাঙৰীয়াই খতম কৰিব পাৰে, শেষ কৰিব পাৰে। যোৱা দুদিনমানত মই দেখা পাইছো, কালি দেখা পাইছো যে আমাৰো কিছুমান দুই এজন মানুহে ইনডাইৰেক্টলি পাকিস্তানৰ সমৰ্থনতে ফেসবুক হোৱাটছআপ বা পোস্টিং কৰা মই দেখা পাইছো। মই এটা কথাই ক'ব খুজিছো যে অসমৰ মাটিত থাকি যিসকলে পাকিস্তানৰ দালালি কৰিব কাকো আমি এৰি নিদিও, এই কথা সকলোৱে মনত ৰখা উচিত হ'ব। সি লাগিলে যিমানেই ডাঙৰ মানুহ নহওক কিয়, যিসকলে পাকিস্তানৰ দালালি কৰে তেওঁলোকক আমি কেতিয়াও এৰি দিব নোৱাৰো। প্ৰমোদ বড়োৰ শাসনটো 31 তাৰিখ মাৰ্চত শেষ হ'ব। কোনটো দুনিয়াত আছে তেখেতসকল? কোনটো দুনিয়াত আছে? আমাৰ চৰকাৰ শেষ হ'ব 15 ডিচেম্বৰ 2025। তেখেতসকলৰ কনষ্টিটিউচনৰ ডেমক্ৰেচিৰ সামান্য জ্ঞান নাই, ডেমক্ৰেচিৰ ABCD জ্ঞান নাই BPF-ৰ, যাৰ কাৰণে তেখেতসকলে ক'ব পাৰিছে 31 তাৰিখত চৰকাৰ শেষ হ'ব। এনেকা পলিটিক্স কৰিবলৈ নাপায়। আপুনি এটা কথা বিধানসভা নিৰ্বাচন পুনৰ চৰকাৰ গঠন কৰাৰ হুংকাৰ দিছে আপুনি। আমি চৰকাৰ গঠন নকৰিলে কোনে কৰিব? তেখেতসকলে ৰাইজক এই 4টা বছৰ অহা সপ্তাহত চৰকাৰ ভাঙিব, নেক্সট মাহত চৰকাৰ ভাঙিব, নেক্সট মাহত আকৌ আমি চিফ হ'ম, নেক্সট মাহত আকৌ আমি উমুক কৰিম, এনেকা কৰি 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 4টা বছৰ মানুহক ঠগাই 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 নিজৰ মানুহকটো ঠগাইছে, BPF-ৰ মানুহ ৰাইজকো ঠগাইছে তেখেতসকলে। এই কথাটো নোকোৱাকে পলিটিক্স কৰিব নোৱাৰে নেকি? বেলেগ কথা ক'ব কাৰণেতো পাৰিলেহেঁতেন, কিন্তু বেলেগ কথা ক'বলৈ তেখেতসকল একো নাই। সাহস আছে যদি এই মানুহবিলাকক ঠগাব নালাগিছে। এই গৰীব দুখীয়া যুৱকসকল যিসকলে ঠিকা কৰিবলৈ আহিছে, পইচা ধাৰ লয়, মাটি বন্ধকত থয়, বিভিন্ন সম্পত্তি বন্ধকত থয়, ঠিকা পালে কাম পাম, পইচা পাম, এমপ্লয়মেণ্ট পাম বুলি আহিছিলে, 3500 যুৱকসকলক 3500 নিবনুৱাসকলক হাগ্ৰামা মহিলাৰী চৰকাৰখনে ঠগাই গৈছে। এইটো হ'ল BPF মডেল অফ পলিটিক্স। আৰু আজি কৈছে যে 31 তাৰিখত মানে চৰকাৰ শেষ হ'ব। अब्ला मानगोनां रायजो राजा आरो लोगो नोंथांमोना थारैनो खोनाखाबाय नङा होनब्ला आसामनि मुख्यमंत्री हिमंत बिश्व शर्मा सारा दिनै बांलादेशीफोरखौ मा बाथ्रा बुंखो। स नोंथांमोना बिनि बेलायाव नोंथांमोना मा बुजिनो मोनखो कमेन्टनि गेजेरजों फोरमायहरबानो जाबाय। फारसेथिं जोंहा उकिल गगৈ साराबो मा बाथ्रा बुंखो नोंथांमोना थारैनो खोनानानै बुजिखाबाय। लोगोसे प्रमोद बर' सारा मा बुंदोंमोन, हाग्रामा महिलारी सारा मा बुंखो, स नोंथांमोना फारसेनिफ्राय खोनानानै बुजिजोबखाबाय आरो आं बेखौ एक्सप्लेन खालामनो गोनांथि गैला होननानै आं सानो। स रायजोफोर दिनैनि भिडिअ बेखिनियानो। नोंथांमोना भिडिअखौ मोजां मोनदोंब्ला लाइक खालाम आरो चेनेलखौ मोजां मोनदोंब्ला साबस्क्राइब खालामनानै होबानो जाबाय।